Hey guys, welcome back to my channel. So আজি হ'ল সোমবাৰ এণ্ড আজি মই আপোনালোকৰ গ'লোঁ আজি ফাৰ্ষ্ট শিৱ মন্দিৰত চাকি জ্বলালোঁ মা আৰু মই তাৰপাছত মই কোৰ্ট গ'লোঁ এণ্ড তাৰপাছত মই ভাবিলোঁ চলো কামাখ্যা মন্দিৰ গৈ আহোঁ অকলেই মানে কৈছোঁ কাৰণ মই আজি কেনেকৈ গ'লোঁ আপোনালোকক মই চব প্ৰক্ৰিয়া কৈ আছোঁ চ' মই আজি কামাখ্যা মন্দিৰলৈ যাবলৈ মোৰ বহুত দিনৰ মন গৈ আছিলে মই যামকৈ আছিলোঁ কিন্তু যোৱা হোৱা নাছিলে চ' আজি যিহেতু মই ভাবিলোঁ চান্স পাইছোঁ যেতিয়া অকলে এবাৰ গৈ আহোঁগৈ বুলিকে অকলে গৈ চোৱাও নাই এণ্ড মই নিজৰ লগত অকণমান টাইম স্পেণ্ড কৰিব বিচাৰিলোঁ চ' বোলো অকলে গৈ চাওঁ একচুৱেলিটো বহুত ইজি হয় কাছাৰীলৈকে যদি আপোনালোকে আহে দেন কাছাৰীত আপোনালোকে চাব যে বাছবোৰ ৰখি থাকে তাত কামাখ্যা বুলি লিখা থাকে ACC বাছ আপোনালোকৰ কাছাৰী বাছ ষ্টপটোৰ অপজিটত ৰখা থাকে তাতে আপোনালোকে এখনত উঠিব তাৰপৰা আপোনাৰ একদম কামাখ্যা মন্দিৰ ওপৰলৈকে লৈ যাব 20 ৰুপিজ লয় এণ্ড এতিয়া মই কামাখ্যা গেট পালোঁহি কৃষ্ণ চ' আহি কামাখ্যা গেট পালোঁহি এইখন হ'ল মেইন কামাখ্যা গেট ইয়াত চাগে অকণমান দেৰি ৰ'ব যাতে তলৰ মানুহখিনি কিছুমান উঠাই লৈ যাব চ' এতিয়া আমি কামাখ্যা গেটত পালোঁহি ইতিমধ্যে এণ্ড ইয়াত অকণমান দেৰি ৰখীয়া হওক এয়া দেখিছে গোটেই পাহাৰ এণ্ড মানুহবোৰ উঠা ষ্টাৰ্ট দিলে এয়া চব মানুহ ফুলেই হ'ল এতিয়া আৰু আকৌ যাব ওপৰলৈ এণ্ড ইয়াৰ পৰা আকৌ ওপৰলৈ আপোনালোকৰ নিয়া হ'ব অকোৱা ৰাস্তা আপোনালোকে চাই যাওক মোৰতো ভালেই লাগিছে এনেকৈ অকলে আহিবলৈ চ' এয়া আমি এতিয়া গৈ আছোঁ কামাখ্যা মন্দিৰৰ ওপৰলৈ ইয়াত দেখিছে ইয়াত ওপৰত আপোনালোকৰ লজো আছে কিছুমান আৰু বিভিন্ন মন্দিৰো আছে অকল কামাখ্যা মন্দিৰে নহয় তাৰ ওপৰঞ্চি আৰু কিছুমান মন্দিৰ আছে কিন্তু এতিয়া আমি ওপৰলৈ গৈ আছোঁ এয়া কামাখ্যা মন্দিৰ অলপ পাছতে পামগৈ এতিয়া আমি গৈ আছোঁ ওপৰলৈ আপোনালোকেও চাই থাকক মোৰ লগতে এণ্ড চ' আজি একচুৱেলি সঁচাকৈ অকলে আহিবলৈ মোৰ বিৰাটেই ভাল লাগিছে মানে নিজকে বিচাৰি পোৱাৰ নিচিনা বুলি যে কয় সেইটো হৈছে অকলে কেতিয়াবা এনেকৈ যাবও লাগে মানুহে সদায় যে লগ লাগিবই এইটো কথা নহয় কেতিয়াবা আপোনালোকৰ চব মানুহ বিজি থাকে চ' আপোনালোকে নিজকেও যদি বিজি কৰিব বিচাৰে তেনেহ'লে নিজৰ লগতো অকণমান টাইম দিব এতিয়া পাই গ'লোহি কামাখ্যা মন্দিৰ এয়া বাছখন ৰখালে এতিয়া ইয়াৰ পৰা নামি পেলাই ডাইৰেক্ট মন্দিৰলৈ যাম আৰু আপোনালোককো লৈ গৈ থাকিম চ' এয়া নামিছোঁ এতিয়া মই গৈ আছোঁ মন্দিৰলৈ চ' আপোনালোকে চাই থাকক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি নতুনকৈ আহিছে চ' মই নিজকে দেখাইছোঁ অলপ আৰু কিনো এনেই দেখাইছোঁ তাৰপিছত এতিয়া অথনি অলপ আন্ধাৰ হোৱাৰ কাৰণে এতিয়া ভালকৈ পোহৰত দেখাইছোঁ এতিয়া গৈ আছোঁ ওপৰলৈ এণ্ড মই একচুৱেলি ঘৰৰ পৰা চাকি আনিছিলোঁ চ' বাকী ইয়াত এতিয়া কি কিনা হয় এইবাৰ চাওঁগৈ ইয়াত দেখিছে বহুতখিনি সকলো ভক্ত আহি আছে মানুহবোৰ আজি এতিয়া শাওণ মাহ হয় শাওণ মাহৰ সোমবাৰটোত আহিলে মন্দিৰলৈ বোলো শিৱ মন্দিৰ আমি কামাখ্যা মন্দিৰ পালোঁহি অলপ এতিয়া কামাখ্যা মন্দিৰৰ তালৈ গ'লে যাওঁতে আপোনালোকৰ যিমান ৰাস্তাত ইয়াৰ পৰা দোকান আছে মানে তেওঁলোকে চবেই এনেকৈ মাতে যে আহক চেৰেন থৈ যাওক আৰু তাৰ পাছতে এতিয়া কিনিবও পাৰে এতিয়া মই ইয়াত চেৰেন থ'লোঁ চেৰেন থোৱাৰ লগে লগে মই ইয়াত চেৰেন থৈছোঁ তাৰ লগে লগে মই কিনিছোঁ যে আপোনালোকৰ দেৱীমাক দিবৰ কাৰণে সেন্দুৰ কিনিছোঁ আৰু বাকী চাকিটো মই লৈ আহিছোঁ এতিয়া এয়া ডাইৰেক্ট ওপৰলৈ গৈ আছোঁ আপোনালোকৰ চব এতিয়া ওপৰলৈ সেই মন্দিৰৰ সোমামগৈ এতিয়া চ' মেইন যোনটো আকৌ ষ্টেপ দিলে আকৌ ওপৰলৈ যাব লাগে তালৈ গৈ থকা হৈছে এতিয়া আহি পেলাই মেইন দুৰ্গা মাৰ তাত পালোঁহি মেইন মন্দিৰত এতিয়া এণ্ট্ৰি মাৰিম এতিয়া আপোনালোকৰ পামেই আৰু অকণমান পোৱাটো আপোনালোকক মই দেখাই আছোঁ আপোনালোকৰ মোৰ লগত আহক প্ৰায়ে পালোঁহি আৰু চাব পাৰিব এতিয়া আপোনালোকক কৃষ্ণ বহুত পণ্ডিত আছে ইয়াত তেনেকুৱা ওপৰলৈকে মানে দোকান পোহাৰবোৰ আছে আৰু গোটেইখিনি এতিয়া আমি মেইন গেটখন পাম গেটখনেদি সোমাব লাগিব ইয়াত দেখিছে হোটেল চোটেলো আছে ইয়াত খোৱাৰো চ' এতিয়া পাই গ'লেহি ফাইনেলি মন্দিৰৰ দুৱাৰ পালোঁহি কৃষ্ণ চ' ইয়ালৈ আমি এতিয়া সোমাই যাম আহক সেইবোৰ ফটোজ আছে হোটেলো আছে এতিয়া মেইন এতিয়া এয়া কামাখ্যা মাৰ তাত এতিয়া সোমাম আৰু ধুনীয়াকৈ চ' ইয়াত একচুৱেলি গেটত দৰ্জাৰ মেইন দৰ্জাত সোমালোঁ মানুহবোৰ ইয়াত দেখিছে এয়া হ'ল কামাখ্যা মাৰ কৃষ্ণ চ' এতিয়া মই যাম বিচাৰি যাম এতিয়া ফাৰ্ষ্ট আপোনালোকক এনেই দেখাই লৈছোঁ এতিয়া মই যাম আপোনালোকৰ এয়া আপোনালোকৰ মন্দিৰটো যেতিয়াই দেখা নহয় কিবা এটা ভাল এটা ভাইব আহি যায় নহয় মনত পেলাই বহুত এটা পিচ লাগি যায় চব লগো চাই লওঁ এতিয়া মই সেইখিনি পিছত দেখাম আৰু এতিয়া মই গৈ আছোঁ আপোনালোকৰ যে চাকি জ্বলাই তাত চাকি জ্বলা জেগালৈ গৈ আছোঁ ফাৰ্ষ্টে চাকিটো জ্বলাই লওঁ নে কি কয়
চাকিটো জ্বলাই মেলি লওঁ, তাৰপাছত আমি আৰু চাই থাকিম। চাকি জ্বলোৱালৈ গৈ আছোঁ। এই অসংখ্য মানুহ আছে, মানুহৰ মাজতে ময়ো এই আপোনালোকক দেখাই নি আছোঁ। এয়া হৈ গ'ল। এইফালে দি পেলাই চাকি জ্বলোৱা তালৈ যাব পাৰি, তালৈকে ব'লক। কৃষ্ণ, এয়াও দেৱী মাৰ লগোৱা আছে। আৰু এই যে দেখিছে, ইয়াতে মানুহে লাইন পাতি পেলাই তললৈ যায়। আৰু এইফালে আছে চাকি, এইখিনি গোটেই চাকি জ্বলাই থোৱা আছে অলৰেডি। এইখিনি চাকি আছে, মই ইয়াতে জ্বলাম। সেয়া অলপ সেয়া কৰি লওঁ। কৃষ্ণ, ইয়াৰ পৰা চাকি জ্বলোৱা এডোখৰ পৰা তাৰপিছত আপোনালোকৰ চাকি জ্বলাম। মই দেখাইছোঁ আপোনালোকক, সকলো মানুহে চাকি জ্বলাই আছে, ময়ো এতিয়া পটককৈ জ্বলাই ল'ম। তাৰপিছত এয়া হৈ গ'ল, চাকি বন্তি জ্বলাই পেলাই ওলালোঁ। এতিয়া ওলোৱাৰ পিছত ইয়াতে এবাৰ সেৱাটো কৰি লওঁ। কৃষ্ণ, ওচৰত এবাৰ সেৱা কৰি লওঁ। সেৱা চেৱা কৰি হৈ গ'ল। এতিয়া আপোনালোকক মই ইপিনে নি পেলাই দেখাই আছোঁ, ঠিক আছে। চ' এইফালে নি আছোঁ। এইফালেদি একচুৱেলি মানুহে লাইন পাতে তললৈ যাবলৈ। এতিয়া এইটো পাৰে গৈ আছোঁ। আছোঁ এতিয়া মই অকণমান আহি পেলাই এইবোৰ ষ্টেপছতো মানুহ বহিব পাৰে। মই ভাবিছোঁ যে মই অকণমান বহি লওঁ, অকণমান জিৰাই ল'ম বুলি ভাবিছোঁ। এনেই আৰু অকণমান এই ক'ৰবালৈ গ'লেও এনেকৈ বহা বুলি কয় যে, সেইটোৱে। এতিয়া অকণমান বহি লওঁ ইয়াতে অকণমান। মানে আজি অকলে আহি বহুত বেছি ভাল লাগিলে, মানে ভাল লাগিছে। মই কৈছোঁ নহয়, তুমি একো দৌৰা-দৌৰি নাই, একো অশান্তি নাই। এটলিষ্ট ইয়াত আহি পেলাই তুমি নিজকে বিচাৰি পোৱাৰ নিচিনা হয়, নিজৰ লগত অলপ কথা পতা হয়, কি ভাল পাওঁ, কি বেয়া পাওঁ। আজি মই দেৱী মাক মোৰ যে যি অশান্তি হৈ আছে, মনৰ যি দুখ হৈছে, কিন্তু এই বস্তু মই কৈছোঁ যে তুমি অকণমান পাৰিলে আপুনি অকণমান মোক সহায় কৰক। তাত মানে কথাখিনি খুলি কৈ পেলাই ভাল লাগিছে ভগৱানৰ ইয়াত আহি পেলাই। আৰু ইমান মানুহ আহিছে, সেয়া কৰিছে, সেয়া ভাল লাগিছে। এইখিনি দেখিছে টেম্পেলটো, এটা ৰাউণ্ড মই এনেকৈ ঘূৰাই দিছোঁ। সকলোখিনি আছে। আৰু ইয়াত দেখিছে, ইয়াত আপোনালোকৰ চবেই এনেকৈ কইনছ লগায়, কইনছ লগাই পেলাই এনেকৈ উইচ কৰে কিবা, চ' ভাল লাগে। এটা হৈ গ'ল। তাৰপিছত হৈ গ'ল এইফালে মই সেইখিনি চব কৰিলোঁ। এতিয়া মই অকণমান দেৰি বহিছোঁ, চব মানুহে ইয়াত বহিছে। মই দেখি ময়ো অলপ দেৰি বহি লওঁ। বাকী কিছুমানে ফটো মাৰি আছে, এনেকৈ ফটো মাৰি দিয়ে, সেইখিনি ফটো মাৰিবলৈও আহিছে। মানে DSLR এনেকৈ মাৰি পেলাই পইচা এনেকৈ লয় আৰু তেনেকৈ ফটো মাৰিছে। মই ভাবিছোঁ মই অকণমান এনেই বহি লওঁ, আশে পাশে মানুহবোৰো কিছুমান বহি আছে, তেওঁলোকৰ লগতে ময়ো বহি আছোঁ। অকণমান দেৰি বহি মেলি আৰু ঘৰলৈ যাম। ঘৰলৈ মানে কি, ক'ৰ্টলৈ যাম আকৌ। এয়া হৈ গ'ল। এতিয়া আপোনালোকৰ এয়া আহিছে, বেণ্ড পাৰ্টি আহিছে। এয়া হৈ গ'ল আৰু আজি এতিয়া বহুত দেৰি হৈ গ'ল। এতিয়া মই আৰু ভাবিছোঁ যে যামগৈ আৰু অলপ দেৰিও হৈছে। চ' আকৌ ধুব লাগিব। চ' ক'ৰ্টলৈকে যাম, ক'ৰ্টৰ পাছত চেম্বাৰ যাম, এণ্ড তাৰ পাছত ঘৰলৈ যাম। চ' আজি ব্লগটো ইমানেই আছিল। আপোনালোকে চাই ভাল পালে, আপোনালোকে যদি আহিবলৈ বিচাৰিছে তেনেহ'লে মই কৈ দিছোঁ যে আপোনালোকে ফাৰ্ষ্টে কাছাৰীলৈ আহিব নহয়। কাছাৰীৰ পৰা আপোনালোকে দেখিবই বাছ ৰখি থাকে কামাখ্যালৈ যোৱা। কাৰোবাক সুধিলেও আপোনালোকে দেখাতে পাৰিব ACC। চ' আপোনালোকে সেয়াত উঠি পেলাই কামাখ্যালৈ আহিবলৈ পাৰে। চ' আৰু যদি এনেকৈ ভিডিঅ'ছ লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাব, শ্বেয়াৰ কৰিব। এণ্ড মই সেয়া ৰুদ্ৰাক্সটো দেখাইছোঁ যে সেয়া মই কিনিছিলোঁ। এণ্ড এয়া চ' আজিলৈ ইমানেই আৰু পিছত লগ পাম আৰু ভিডিঅ'ছৰ লগত। চ' আজি মই ভাবিলোঁ যে এইটো এটা মুহূৰ্ত কৰি থোৱা ভাল শ্বেয়াৰ। আৰু এতিয়া শেষত বাই বাই দি আৰু